নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ভিডিঅ'টোৰ মূল কথাখিনিলৈ যোৱাৰ আগতে আমি যোৱাকালি ভাইভাত কেনেধৰণৰ প্ৰশ্ন সুধিছিলে তাৰ আৰু কেইটামান চাই লওঁ। আমাৰ চেনেলৰ কমেণ্ট ছেকশ্যনত কালি এজন আমাৰ ভিউৱাৰ্ছে কৈছিলে তেওঁক কি প্ৰশ্ন সুধিছিলে। এতিয়া আমি সেইটো চাম। সঞ্জীৱ গগৈ আমাক জানিবলৈ দিছিলে যে কালি হিল ষ্টেচনৰ ওপৰত তেওঁ কুৱেশ্যন সুধিছিলে আৰু হিল ষ্টেচনৰ 4টা প্লেচ কোৱা এইটো প্ৰশ্ন সুধিছিলে। আকৌ সুধিছিলে প্ৰয়াগৰাজ কোন ঠাই, এইটো আমি সকলোৱে জানো উত্তৰ প্ৰদেশত আছে। সেৱাৰ ফুল ফৰ্ম সুধিছিলে, অতি সহজ প্ৰশ্নই সুধিছিলে। আৰু SSLC মোক সুধিছিলে, মানে SSLCৰ ওপৰত তেওঁক সুধিছিলে চাগে কেতিয়া পাছ কৰিছিলে, ক'ৰপৰা পাছ কৰিছিলে, এনেধৰণে সুধিব পাৰে। গতিকে এইকেইটা কুৱেশ্যনো কালি সোধা দেখা পোৱা গৈছিলে। গতিকে সহজ প্ৰশ্নই সোধা দেখা পোৱা গৈছে ভাইভাত। আৰু ভিডিঅ'টোৰ আগৰখিনিলৈ যোৱাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমাৰ ভিউৱাৰ্ছসকলৰ প্ৰায় 90% চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই। গতিকে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ঠিক আছে বন্ধুসকল, আপোনালোকে ইতিমধ্যে শুনা পাইছে যে গেট 4 উত্তীৰ্ণ হোৱা প্ৰায় সকলোৱে চাকৰি পাব বুলি বহুতেই কয়। আৰু ময়ো দুটামান আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকক কেলকুলেশ্যনৰ সহায়ত আপোনালোকক দেখুৱাইছিলোঁ যে বহুতেই চাকৰি পাবলৈ সক্ষম হ'ব ফাইনেল মেৰিট লিষ্টত। আৰু তাৰ বহুতো কাৰণো আছে, নথকা নহয় একেবাৰে কাৰণ অভাৰলেপিং হৈ আছে। যিহেতু 8 পাছ আৰু 10 পাছৰ দুইটাতে পাছ কৰা বহুতো কেণ্ডিডেট আছে। আৰু আপোনালোকৰ গেট 4ৰ উত্তীৰ্ণ হোৱা বহু সংখ্যকে যিহেতু 3rd গ্ৰেডৰ যোনকেইটা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পোষ্ট আছিল তাতো পাছ কৰি আছে। গতিকে এইসমূহলৈ চাই আমি ক'ব পাৰোঁ যে বহু সংখ্যকে চাকৰিটো পাবলৈ সক্ষম হ'ব গেট 4ৰ অধীনত। আৰু বৰ্তমান সময়ত বহুতেই কৈ আছে যে আৰু এই অভাৰলেপিঙৰ উপৰিও বৰ্তমান সময়ত এটা কথা ওলাই আছে যে, আৰু বহুতেই কৈছে যে সেইটো কথা যে বহু সংখ্যক প্ৰাৰ্থী ভাইভা দিবলৈ যোৱা নাই। বহু সংখ্যক একচুৱেলি নহয়, কিন্তু মানে ধৰি লওক প্ৰতিখন বৰ্ডত 2-3জন, কিছুমানে কৈছে 8জন ইমান পৰ্যন্ত কেণ্ডিডেট ভাইভা দিবলৈ যোৱা নাই। আৰু যিহেতু মই নিজেই উপস্থিত নাই ভাইভা কেন্দ্ৰত, গতিকে মই এইটো কনফাৰ্মকৈ ক'ব নোৱাৰিম যে কেইজন প্ৰাৰ্থী উপস্থিত নাই এক্সাম চেণ্টাৰত। আৰু কিন্তু বহুতেই কৈছে যে সকলোখিনি উপস্থিত আছে, আৰু কিছুমানে কৈছে 2-3জন উপস্থিত নাই, আৰু কিছুমানেতো কৈছে যে প্ৰায় 8জনমান উপস্থিত নাই মানে প্ৰতিখন বৰ্ডত। ঠিক আছে, গতিকে কোনটো সত্য কোনটো অসত্য সেইটো মই কনফাৰ্মকৈ ক'ব নোৱাৰিম। হয়তো কোনোবা এখন বৰ্ডত গোটেইকেইজন প্ৰাৰ্থীয়ে উপস্থিত আছে, আৰু হয়তো কোনোবা এখন বৰ্ডত 2-3জনমান উপস্থিত নাথাকিবও পাৰে। ইয়াৰ কাৰণটো হৈছে কিছুমানৰ হয়তো এক্সচেঞ্জৰ কাৰ্টত গ্ৰেজুৱেশ্যন থাকিব পাৰে, গতিকে তেওঁলোক যোৱা নাই। আৰু কিছুমানৰ হয়তো এক্সাম দিয়াৰ আগতেই, মানে গেট 4ৰ এক্সাম দিয়াৰ আগতেই গ্ৰেজুৱেশ্যন কমপ্লিট হৈছিলে, গতিকে সেইকাৰণে হয়তো তেওঁলোকে নাযাবও পাৰে। এইটো কনফাৰ্মকৈ ক'ব নোৱাৰি যে কি কাৰণে নাই যোৱা, যদি নাই যোৱা সঁচাকৈ। আৰু হয়তো কিছুমানৰ মনো নাথাকিব পাৰে যে মই গেট 4ৰ চাকৰি এটা কৰিমগৈ বুলি, হয়তো কিছুমানে নিবিচাৰিবও পাৰে। গতিকে সেইকাৰণেও হয়তো তেওঁলোক নাযাব পাৰে ভাইভা দিবলৈ। গতিকে ইয়াৰ কাৰণ বিভিন্ন ধৰণৰ হ'ব পাৰে, সেইটো আমাৰ ইমান গুৰুত্বপূৰ্ণ নহয়। কিন্তু সঁচাকৈ যদি অনুপস্থিত আছে কেণ্ডিডেট, সেইটো কিন্তু আপোনালোকৰ কাৰণে খুব ভাল খবৰ এটা। আৰু মই মোৰ চেনেলত অথেণ্টিক কথা ক'বলৈ মই চেষ্টা কৰোঁ। আৰু বিভিন্নজনৰ মুখত শুনা পাই আছোঁ যে এইকেইদিন প্ৰায় 8জন পৰ্যন্ত নাই বুলি কৈছে, বা কিছুমানে কৈছে 2জন বা 3জন নাই। যিহেতু সেইটো মই কনফাৰ্মকৈ ক'ব নোৱাৰোঁ এতিয়া মই, সেইকাৰণে মই আপোনালোকক কনফাৰ্মকৈ কোৱা নাই যে ইমানজনেই উপস্থিত আছে বুলি। ঠিক আছে, আৰু কথা এটাৰ সত্যতা নথকাকৈ যদি মই সেইটোকে সত্য বুলি কৈ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ কাৰণে লৈ আনো, সেইটো কৰিলে মোৰ কাৰণে এইটো মই ভুল বুলি ভাবোঁ। আৰু যদি সঁচাকৈয়ে অনুপস্থিত আছে কেণ্ডিডেট, তেতিয়া আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পৰিব সেইটো আমি কেলকুলেট কৰি আমি চাম এতিয়া। গতিকে আপোনালোকৰ 8 লেভেলৰ আপোনালোকৰ পোষ্ট আছিল 9635টা,
আৰু আপোনালোকৰ 10th লেভেলত আপোনালোকৰ টোটেল পোষ্ট আছিল 4646টা, টোটেল 14281টা পোষ্ট আছিল। যেহেতু দুগুণ পাছ কৰোৱা হ'ল, তেতিয়া আপোনালোকৰ কিমান কেণ্ডিডেট পাছ কৰিলে? 28562 জনে পাছ কৰিলে। ঠিক আছে। আৰু মই আপোনালোকক আগতে কৈছিলোঁ যে আপোনালোকৰ 8th লেভেল আৰু 10 লেভেলৰ যিসকল কেণ্ডিডেট পাছ কৰিলে তাৰ প্ৰায় 32% মান হয়তো অভাৰলেপ হৈ থাকিব পাৰে, মানে দুইটাতে পাছ কৰি থাকিব পাৰে। গতিকে আপোনালোকে 32% যদি উলিয়াই 28562 পৰা, তেতিয়া আপোনালোকে পাব 6569 জন। ঠিক আছে। গতিকে আপোনালোকৰ ৰিয়েল কেণ্ডিডেট কিমান পাছ কৰি আছে? যে টোটেল কেণ্ডিডেট মাইনাছ অভাৰলেপ কেণ্ডিডেট। ঠিক আছে। তেতিয়াহ'লে আপোনালোকৰ কিমান হ'বগৈ? 28562 মাইনাছ 6569। ঠিক আছে। তেতিয়া আপোনালোকৰ পাবগৈ 21993 জন, মানে ৰিয়েল কেণ্ডিডেটৰ সংখ্যা হ'বগৈ 21993 জন। আৰু ৰিমেইনিং মানে আপোনালোকৰ 32% কেণ্ডিডেট যদি আমি নাইকিয়া কৰি দিওঁ, তেতিয়াহ'লে আপোনালোকৰ ৰিমেইনিং কিমান থাকিবগৈ? 21993 মাইনাছ 14281টা পোষ্ট, মানে এই 14281টো হৈছে আপোনালোকৰ টোটেল পোষ্ট। গতিকে ৰিমেইনিং কিমান থাকিলেগৈ? 7712 জন। ঠিক আছে। গতিকে এই 7712 জন কেণ্ডিডেট ৰৈ যাবগৈ যদিহে 32% অভাৰলেপ হৈ আছে। অভাৰলেপ মানে অকল কেৱল আপোনালোকৰ 8th লেভেল আৰু 10 লেভেলত। ঠিক আছে। আৰু যিহেতু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 3rd গ্ৰেডৰ 2টা পোষ্ট আছিলে, গতিকে তাতো যদি আপোনালোকৰ অভাৰলেপ হৈ আছে বুলি ধৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা আৰু 1500 মান আপোনালোকে মাইনাছ কৰি দিব পাৰে। গতিকে আপোনালোকে 7712 পৰা যদি 1500 মাইনাছ কৰি দিয়ে, তেতিয়া আপোনালোকে পাবগৈ কিমান? 6212 জন হ'বগৈ তেতিয়া, হয়নে? মানে 6212 জন কেণ্ডিডেট লাষ্টত থাকি যাবগৈ। যদিহে 32% আমি অভাৰলেপ ধৰোঁ, মানে 8th লেভেল আৰু 10 লেভেলত যদি 32%হে অভাৰলেপ হৈ আছে, তাতকৈ যদি বেছি থাকে তেতিয়াহ'লেতো আপোনালোকৰ আৰু ৰিমেইনিঙৰ সংখ্যাটো আৰু কমি যাব। আৰু যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যদি 3rd গ্ৰেডৰ যোনকেইটা পোষ্ট, তাৰ মাজত যদি অভাৰলেপ 1500 মান কেণ্ডিডেট হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ ৰিমেইনিংটো লাষ্টত কিমান হ'বগৈ? 6212 জন থাকিবগৈ। ঠিক আছে। আৰু আপোনালোকৰ যদি অনুপস্থিত থকা কেণ্ডিডেটৰ সংখ্যাটো সঁচাকৈ হয়, সেইটো আপোনালোকে এতিয়া জনাৰ কোনো প্ৰয়োজন নাই যে আপোনালোকৰ সঁচাকৈ আছেনে নাই, সেইটো ইমান মূৰ্খ হোৱাৰ দৰকাৰ নাই। কিন্তু যদি সঁচাকৈ অনুপস্থিত আছে, তেতিয়াহ'লে আপোনালোকে লাষ্টত গৈ আপোনালোকে চাকৰি এটা পাবলৈ সক্ষম হ'বগৈ। যিসকলৰ কম নম্বৰ আছে তেওঁলোকো লাষ্টত যিহেতু পাবলৈ সক্ষম হ'বগৈ। ধৰি লওক যে 1000 মান অনুপস্থিত আছে, মানে কিছুমান হয়তো নাহিব পাৰে, বা 4th গ্ৰেডৰ চাকৰিটো কৰিবলৈ মন নাথাকিব পাৰে, বা কিছুমান ৰিজেক্টো হ'ব পাৰে, বা বিভিন্ন ধৰণৰ কাৰণত 1000 জন কেণ্ডিডেট নাহিলেগৈ লাষ্টত। তেতিয়া লাষ্টত আপোনালোকে চাবগৈ যে 3-4 মানেহে আপোনালোকৰ বাদ পৰিবগৈ লাষ্টত গৈ। গতিকে প্ৰায়খিনিয়ে চাকৰি পাবলৈ সক্ষম হ'বগৈ। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে যিসকলে ভাইভা দিবলৈ কৈছে, সঁচাকৈ কিছুমান কেণ্ডিডেট আপোনালোকৰ এবচেণ্ট আছে নেকি, সেইটো আপোনালোকে চাব, পৰাপক্ষত চাব। ইমানৰ আপোনালোকে মন দি থাকিব নালাগে, কাৰণ আপোনালোকৰ যিহেতু ভাইভাৰ এটা টেনশ্যন থাকিবই। কথাখিনি আপোনালোকে নিশ্চয় বুজি পালে মই কি কথা ক'ব বিচাৰিছোঁ। আৰু এই 10th লেভেলতে যদি এজন কেণ্ডিডেট ভাইভা দিবলৈ নাযায়, তেওঁ যদি আকৌ দুইটাতে পাছ কৰি থৈছে, মানে 10th লেভেলতো পাছ কৰিছে আৰু 8th লেভেলতো পাছ কৰিছে, তেন্তে তেওঁ যিহেতু 10th লেভেলতে ভাইভা দিবলৈ নাহিলে, তেওঁ নিশ্চয় 8th লেভেলতো ভাইভা দিবলৈ নাযায়। তেতিয়া 10th লেভেলৰ এজন কেণ্ডিডেটৰ কাৰণেতো লাভ হ'বই, লগতে 8th লেভেলৰ এজন কেণ্ডিডেটৰ কাৰণেও সেইটো ভাল হ'ব। গতিকে আপোনালোকৰ 8th লেভেলৰ যোনসকলে অকল কেৱল মানে 8th লেভেলত পাছ কৰি থৈছে, তেওঁলোকৰ কাৰণেতো অধিক ভাল খবৰ হ'ব। ঠিক আছে। গতিকে এই ভিডিঅ'ত মই সেইখিনি কথাই ক'বলৈ আপোনালোকক চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে আৰু কি ভাবে সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে। আৰু আজিলৈ ইমানখিনিয়ে কথা আছিলে। চ' থেংক ইউ।